নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম। বন্ধুসকল, আজি এনেকুৱা এটা কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ আপোনালোকৰ লগত, খুবেই ইম্পৰ্টেণ্ট হয়। চাওক, আজি যিটো বিষয়ে আলোচনা কৰিবলৈ গৈ আছোঁ আপোনালোকৰ লগত, সেইটো হৈছে যে জীৱনত কেতিয়াও কম্প্ৰমাইজ নকৰিব, ঠিক আছে। কম্প্ৰমাইজ মানে হৈছে হিন্দীত সমঝোতা, ঠিক আছে, আৰু অসমীয়াত ক'লে বুজাবুজি, ঠিক আছে। চাওক, জীৱনত কম্প্ৰমাইজ বা সমঝোতা কেতিয়াও নকৰিব। কম্প্ৰমাইজ যিমানে সৰু নহওক কিয় বা ডাঙৰে নহওক কিয়, এটা কথা সদায় মনত ৰাখিব, সৰু সৰু কম্প্ৰমাইজৰ পৰাই ডাঙৰ কম্প্ৰমাইজ এদিন জীৱনত কৰিব লগা হয়। কম্প্ৰমাইজ কৰাটো একেবাৰে বেয়া অভ্যাস। গতিকে বন্ধুসকল, এটা কথা ক'ম, যদি আপোনাৰ জীৱনত কম্প্ৰমাইজ কৰিব লগা হয় একেবাৰে নকৰিব, ঠিক আছে। এতিয়া কম্প্ৰমাইজ মানে কি, কেনেকুৱা কম্প্ৰমাইজৰ কথা কৈ আছোঁ সেইটো হৈছে কৈ আছোঁ। ছাপ'জ কথাৰ কথা এটা সৰু এটা সাধাৰণ উদাহৰণ দি কৈ আছোঁ আপোনাক। কথাৰ কথা যে আপুনি বজাৰত গ'লে আৰু বজাৰত গৈ পেলাই কিবা আপুনি এখন ফণি বিচাৰিলে, আৰু সেই ফণিটো যদি আপোনাৰ ভাল নালাগিল, প্ৰথমতে আপুনি বিচাৰি গৈছে আপোনাক অলপ হেণ্ডেলটো ধুনীয়া হোৱা বা ধুনীয়া ষ্টাইলৰ ফণি লাগে। তাৰপিছত আপুনি বহুত দোকানত ঘূৰি চালে যে সেনেকুৱা ফণি নাপালে। তাৰপিছত আপুনি কি কৰিলে, তেনেকুৱা ফণি নোপোৱাৰ পিছত বেলেগ এখন দোকানৰ পৰা যেনেকুৱা পালে তেনেকুৱাই লৈ আহিলে। তো সেইটো হৈছে কম্প্ৰমাইজ, ঠিক আছে। তো তেনেকুৱা ভুল বা তেনেকুৱা সৰু সুৰা বিষয়ে হওক, যিয়ে নহওক, যিমান সৰুৱে নহওক কিয়, তেনেকুৱা কম্প্ৰমাইজ কেতিয়াও নকৰিব। কাৰণ যিমান সৰুৱে নহওক কিয়, ডাঙৰে নহওক কিয়, যেতিয়াৰ পৰা কম্প্ৰমাইজ কৰা ষ্টাৰ্ট কৰিব ন, তেতিয়াৰ পৰাই কি হ'ব, লাহে লাহে সেই এটা কম্প্ৰমাইজৰ পৰাই লাহে লাহে বাঢ়ি গৈ থাকিব। পিছত সেইটো এটা অভ্যাসগত হৈ যাব। সেইকাৰণে এটা কথা ক'ম যে যিমান পাৰে এইটো নকৰিব, কাৰণ এইটো কৰিলে এবাৰ কৰিলে বাৰে বাৰে এইটো অভ্যাস হৈ যাব, আৰু পাৰিলে সদায় এইটো নকৰিবই, ঠিক আছে। তো বন্ধুসকল, চাওক, প্ৰথমতেতো এটা কথা ক'ম যে এনেকুৱা কিছুমান মানে বিষয়ৰ ক্ষেত্ৰততো কম্প্ৰমাইজ কৰিব লগা হয়, কিন্তু যিমান পাৰে সিমান আপুনি কম্প্ৰমাইজ নকৰিব, ঠিক আছে। বন্ধুসকল, এটা কথা ক'ম যে আজিকালিতো মানুহে বিয়া নামৰ ইমান ডাঙৰ সিদ্ধান্ত এটাও কম্প্ৰমাইজৰ মাজেৰে কৰে। প্ৰথমতে ল'ৰা ছোৱালী চাবলৈ যায় এখন ঘৰত, তাৰপিছত ল'ৰাৰ মাকে বা দেউতাই সোধে যে বোপাই ছোৱালীজনী কেনেকুৱা লাগিছে। তাৰপিছত তাতো কয় যে ঠিকে আছে, ছোৱালীজনী ঠিকে আছে, চলিব দিয়ক। আৰু সেইটো নহয়, আপোনাৰ মনৰ কথা যি আছে, আপোনাৰ ভাল লগা বেয়া লগা খোলাখুলিকৈ ৰাখি দিয়ক। ভাল লাগিলে ভাল লাগিছে বুলি কওক, আৰু বেয়া লাগিলে বেয়া লাগিছে বুলি কওক। কোনো কথাই চিন্তা কৰিব নালাগে। পিছত তেনেকুৱা কৰিলে কি হয় যে ঠিকে আছে চলিব, সেই যে চলিব শব্দটো, তাতেই পিছত গণ্ডগোল লাগি যায়। পিছত হৈ যায় কি, সেই সম্পৰ্কৰ মাজত আহি যায় মনোমালিন্য, ঠিক আছে। সেইকাৰণে বন্ধুসকল, মই আপোনালোকক সতৰ্ক কৰি দি আছোঁ, আপোনালোকক জনাই আছোঁ যে এই যে কম্প্ৰমাইজ, এই যে সমঝোতা, এই যে বুজাবুজি আছে, এইটো কেতিয়াও নকৰিব। কাৰণ আপুনি সৰু সুৰা কম্প্ৰমাইজৰ পৰাই এদিন জীৱনত বহু ডাঙৰ কম্প্ৰমাইজ কৰি বহি থাকিব। সেইকাৰণে মই আপোনালোকৰ লগত এই কথাটো শ্বেয়াৰ কৰি আছোঁ। এইটো মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ হয়, সেইকাৰণে মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, ঠিক আছে। মই নিজে এনেকুৱা এটা বিষয়ৰ পৰা, এনেকুৱা সৰু এটা বিষয়ৰ পৰা নিজে অনুভৱ কৰিব পাৰিছোঁ, আৰু সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ, ঠিক আছে। তো যিমান পাৰে কম্প্ৰমাইজ কেতিয়াও নকৰিব, ঠিক আছে। সমঝোতা নামৰ কোনো বস্তুৱে নকৰিব, আৰু যিটো ভাল লাগে সেইটো ভাল লাগিছে বুলি কওক, আৰু যিটো বেয়া লাগিছে সেইটো বেয়া লাগিছে বুলি কওক। আৰু যিটো বস্তু ভাল লাগে সেইটো বস্তুৱে বিচাৰি আনক। অলপ সময় লাগিব, টাইম লাগিব, কিন্তু সেইটোৱে লৈ আহক যিটো আপোনাৰ ভাল লাগে, ঠিক আছে। তো বন্ধুসকল, আজিলৈকে ইমানেই আছিল। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক, আৰু সদায় হাঁহি থাকক। ধন্যবাদ।